Hey dosto, welcome back to my YouTube channel. তো আজিৰ ভিডিওটো আপুনি দেখিছেন যে খেতিৰ ভিতৰত যিবিলাক ভূতৰ নিচিনা পুতলা বনায় এইবিলাক পুতলা আচলতে কিয় বনায় আৰু কেনেকৈ বনায় আৰু এইবিলাক যদি আপুনি দেখা নাই তো চাই থাকক মোৰ ভিডিওটো শেষলৈকে। এই ভিডিওত আমি এইবিলাক পুতলা কেনেকৈ বনায় আৰু কিয় বনায় সব দেখাম। মই পুতলাখন দেখাম। ইয়া চাওক পুতলাখন সেম ভূতৰ নিচিনা মানুহৰ নিচিনা পুতলা আৰু সব এইখন পুতলা আমালোকে বনাইছো। বনোৱাটো আপোনালোকক দেখাব নোৱাৰোঁ কাৰণ এইখন পুতলা আমালোকে ৰাতিত বনাইছোঁ আৰু ৰাতিত মোৰ মোবাইলৰ কেমেৰাখন অলপ বেয়া হয়, কম দামী মোবাইল যে, আৰু অলপ ভিডিঅ' কৰিছোঁ ৰ'বা, ফুটেজটো দেখাই আছোঁ। আৰু ৰাতিত অলপ ভিডিঅ' কৰা ফুটেজটো আপোনালোকে দেখিলা। এতিয়া আপোনালোকক মই দেখাম পুতলাখন। ইয়া চাওক পুতলাখন, ইয়া হৈছে পুতলাখনৰ মাথা, ইয়া হৈছে পেটখন আৰু ইয়া হৈছে ভৰিখন, আৰু চাওক সৰু সৰু হাত দুখন। মানুহটো নহয় নহয়, পুতলাই হয়। আৰু আমালোকে এতিয়া এই পুতলাখন এইখন খেতিৰ ভিতৰত মানে মাজত থিয় কৰি থ'ম। আৰু চাওক এনেকৈ পুতলাখন মই ঘাৰত লৈছোঁ আৰু ঘাৰত লৈ পিনে খেতিৰ ভিতৰত যাই আছোঁ। একেবাৰে মাজত এইটো থিয় কৰি থ'ম। ইয়া চাওক ঘাৰত লৈছোঁ, বাপৰে ভূতৰ নিচিনা পুতলা। চাওক কেনে ৰাস্তাৰে যাব লাগে। আৰু চাওক এনেকৈ আমি খেতিৰ ভিতৰত আহিলোঁ। চাওক পুতলাখন ইয়াত মিলাইছে নে নামিলাইছে? ইয়াত একেবাৰে মিলাই নাই, কেনেকৈ লাগি আছে। ৰ'বা, ব্লেক ঠাই খুজি আছোঁ। এনেকৈ আমি ব্লেক ঠাইত যাই আছোঁ। মোতকৈ ডাঙৰ ডাঙৰ এইবিলাক গছ, খেতিৰ গছ। আৰু চাওক এনেকৈ আহি এখন ঠাই পালোঁ। ইয়াত কেনেকুৱা লাগিছে ৰ'বা, দেখি আছোঁ। ইয়াতো একেবাৰে মিলা নাই, কেনেকুৱা বেয়া লাগে। আৰু এনেকৈ আহি এখন মজাৰ ঠাই পাই গ'লোঁ। চাওক ইয়াত খেতিৰ গছবিলাক অলপ সৰু সৰু আছে, ইয়াত ভালকৈ মিলাব। এতিয়া এই পুতলাখন ইয়াত থিয় কৰি থ'ব লাগিব। চাওক খন্তা চন্তা চব লৈ আহিছোঁ। এনেকৈ খন্তাৰে গাঁত কৰি ইয়াত এই পুতলাখন থিয় কৰি থ'ম। ইয়াত চাওক পুতলাখন থিয় কৰাৰ কাৰণত কেনেকৈ গাঁত কৰি আছোঁ। এতিয়া আমাৰ পুতলাৰ কাম শেষ। পুতলাখন থিয় কৰি দিলোঁ আৰু এতিয়া হ'ব পুতলা কিয় খেতিৰ ভিতৰত দিব লাগে। যেনেকুৱা আমাৰ লগৰ খেতিৰ ওচৰত এটা ৰাস্তা আছে, মানুহ ৰাস্তাৰে যায় আৰু ভাবি থাকে যে ইমান ভাল খেতি যদি মোৰো হ'লহেঁতেন। এনেকুৱা আফচোচ কৰাৰ কাৰণত খেতিবিলাক নষ্ট হৈ যায়। সেইকাৰণত পুতলা দিব লাগে। পুতলা দিলে মানুহে যিখিনি আফচোচ কৰোঁ না কিয় খেতিৰ একো নহ'ব। ইয়া আছিল আজিৰ এটা সৰু ভিডিঅ'টো কেনেকুৱা লাগিল মোক কমেণ্টত জনাবা, লাইক কৰিবা আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা। তো বলক আমি ভিডিঅ'টো শেষ কৰিলোঁ। বাই বাই।